हेलो बंधुসকল मैं शाहरुख और आज ভিডিওত मैं আপোনালোকক দেখাম আপুনি আপোনাৰ ইউটিউব চেনেলখনৰ কাস্টম ইউআৰএল কেনেকৈ ইউজ কৰিব পাৰিব তেতিয়াহলে আমি ভিডিওখন আৰম্ভ কৰি দিও প্ৰথমতে আপুনি youtube.com ত ইয়াতে আহিব আপোনাৰ চেনেলটো লগইন কৰি ল'ব তাৰ পিছত এই আইকনত ক্লিক কৰিব তাৰ পিছত ক্ৰিয়েটৰ ষ্টুডিওৰ পিছত তাৰ পিছত চাব ইয়াতে চেনেল বুলি লিখা আছে চেনেলত ক্লিক কৰিব চেনেলত ক্লিক কৰাৰ পিছত এনেকা আহিব তাৰ পিছত ইয়াতে চাব কাস্টম ইউআৰএল ইউ আৰ এলিজিবল ফৰ এ কাস্টম ইউআৰএল ক্লেম হিয়াৰ ইয়াতে কাস্টমাৰ ইউআৰএল কাৰণে আমি এতিয়া যোগ্য হৈছো তাৰ পিছত তলত দেখা আছে ক্লেম হিয়াৰৰ পৰা ক্লেম কৰিব কৈছে কাস্টম ইউআৰএল কাৰণে প্ৰথমতে কিছুমান নিয়ম আছে নিয়ম কেইটা হ'ল আপোনাৰ have 100 or more subscriber আপোনাৰ মিনিমাম 100টা সাবস্ক্রাইবার হ'ব লাগিব আৰু আপোনাৰ চেনেলটো মিনিমাম 30 দিনৰ পুৰণা হ'ব লাগিব have an uploaded ফটো আপোনাৰ চেনেলৰ আইকন এখন থাকিব লাগিব চেনেল আইকন মানে এখন থাকিব লাগিব আৰু চেনেলৰ ব্যানাৰ এখন থাকিব লাগে চেনেল আৰ্ট এখন থাকিব লাগে চেনেল আৰ্ট যিখন আমি ইয়াতে পাও দেখাই আছো চেনেল আৰ্ট বুলি কওঁতে ভিউ চেনেল এইটো ইয়াতে আহি যাব এইটো হল চেনেল আৰ্ট একটা সাবস্ক্রাইবার লাগিব চেনেল আইকন থাকিব লাগে চেনেল আৰ্ট থাকিব লাগে আৰু মিনিমাম 30 দিনৰ পুৰণা হ'ব লাগে তাৰ পিছতহে আপুনি কাস্টম ইউআৰএল ইউজ কৰিব পাৰিব ইয়াৰ পিছত চাওক ক্লেম ইট হিয়াৰ ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত নতুন এখন উইন্ডো খুলি যাব তাতে ইউ আৰ এলিজিবল ফৰ কাস্টম ইউআৰএল এতিয়া হিয়াৰত ক্লিক কৰিব লাগিব হিয়াৰত ক্লিক কৰাৰ পিছত তাক দি আছে মেনি পিপল হেভ দিস সেম না এইটো মানে বহুতে টেকনিক্যাল আসাম নামটো লৈ লৈছে এতিয়া আমি টেকনিক্যাল আসাম নামটো ল'ব নোৱাৰিম আই হেভ এইটো দিয়াৰ পিছত চেঞ্জ ইউআৰএল দিলে চাব এইটো মেনি পিপল হেভ দিস সেম নেম এইটো নাম বেলেগে লৈ লৈছে সো আমি কি দিম টেকনিক্যাল আসাম দিয়াৰ পিছত অফিচিয়েল বুলি দি দিম অফিচিয়েল আপুনি এইটো মনত ৰাখিব যে এইটো ৰাইট চিন আহি গ'ল ৰাইট চিন আহিছে মানে এইটো আছে আপুনি এইটো ল'ব পাৰিব আপুনি এইটো মনত ৰাখিব যে এইটো এই কাস্টম ইউআৰএল এবাৰ ইউজ কৰাৰ পিছত আপুনি নেক্সট টাইম ইউজ কৰিব নোৱাৰে ইয়াৰ পিছত আই হেভ ৰিড দ্য এগ্ৰিমেন্ট এগ্ৰি এটা ক্লিক কৰাৰ পিছত চেঞ্জ ইউআৰএলত ক্লিক কৰি দিব লাগিব এতিয়া আমাৰ ইউটিউব চেনেলখনৰ হৈ গ'ল youtube.com/technicalassam official কনফাৰ্ম হৈ গ'ল এতিয়া আমাৰ চেনেলখন youtube.com/technicalassam official টাইপ কৰাৰ পিছত আহি যাব মই এতিয়া দেখাই দিম www.youtube.com/technical technicalassam official টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিয়ক এতিয়া সব আমাৰ চেনেলখন ডাইৰেক্টলি আহি যাব আশা কৰো ভিডিওখন ভাল লাগিছে যদি ভাল লাগে এখন লাইক দিব আৰু কমেন্ট কৰি জনাব আৰু যিকোনো ধৰণৰ প্ৰবলেম থাকিলে আমাক কমেন্টত জনাব আমি হেল্প কৰিম আৰু যদি বেছি কিবা দৰকাৰ থাকে পেজত জনাব লাগিলে ফোন নম্বৰটো আমি দি দিম আজিৰ ভিডিওটো এখানে তো বাই বাই